নমস্কাৰ বন্ধুসকল, আজি এটা বেলেগ বিষয়ৰ ওপৰত এটা ভিডিঅ' কৰিছোঁ। এইখন এখন হোটেল হৈছে বাঁহৰ চাংঘৰ হোটেল। নাম ৰখা হৈছে বেম্বো ৰিজৰ্ট। গোলাঘাট জিলাৰ ধনশিৰি নৈৰ কাষেৰে অহা এটা পথৰ কাষত এটা পুৰণি ৰাষ্ট্ৰীয় ঘাইপথে আছিল এইটো নতুন ৰাষ্ট্ৰীয় ঘাইপথ বেলেগ এফালে যোৱাৰ কাৰণে এইটোক এৰি দিয়া হ'ল। কিন্তু এই পথটিৰ কাষতে এটা বাঁহেৰে সুন্দৰকৈ সজাই এখন হোটেল নিৰ্মাণ কৰা হৈছে। এই হোটেলখনৰ অ'নাৰজনে নিজেই এই হোটেলখন বনাইছে, কটেজ বনাইছে এখন বিলৰ ওপৰত। ধনশিৰি নৈৰ এটা এৰাসুতি, এই বিলখনৰ ওপৰত কটেজ টাইপৰ এখন হোটেল বনাইছে আৰু ইয়াত বিভিন্ন গছ বনেৰে আৰু চাংঘৰৰ তলত তাত হাঁহ পুহি ৰখা হৈছে। এইখন হোটেলৰ ভিতৰৰ পৰিৱেশ, গেষ্ট বক্স আৰু বিভিন্ন মেনু ইয়াত লিখি থোৱা হৈছে। ভাত, চাহ, ৰুটি সকলো পোৱা যায়। ফেন চলি আছে, ওপৰত খেৰৰ ছাল আছে। সুন্দৰকৈ যিখিনি বনাইছে বাঁহেৰে, এইখিনি তেওঁ মালিকজনে নিজে বনাইছে। মালিকজনে বাঁহৰ বস্তু বনোৱাৰ এৱাৰ্ডো পাইছে ইতিমধ্যে জিলাৰ পৰা। এয়া টিভিৰ কাষৰ বস্তুবিলাক চব মালিকজনে নিজে বনাইছে। এই সকলোখিনি বস্তু দেউতাক আৰু পুতেক আৰু ভায়েক মিলি পেলাই বনাইছে। গোটেই চকী টেবুল গোটেই ঘৰটো ইমানেই ধুনীয়াকৈ বনাইছে যে তেওঁলোকে, আৰু ইয়াত খানা বনোৱাৰ ক্ষেত্ৰত নিজৰ মাক জড়িত হৈ আছে। ইমানে এখন ফেমিলি হোটেল হয় আৰু আপোনালোকৰ সকলো দেখিও অত্যন্ত ভাল লাগিব। চাৰিওফালে গছ, বাঁহৰ টাবত গছ পুলি ৰুইছে আৰু চাবলৈ বিভিন্ন ঠাইৰ পৰা মানুহ ইয়াত আহিছে। এটা সুন্দৰ পৰিৱেশ, প্লাষ্টিক মুক্ত পৰিৱেশ, প্ৰদূষণ মুক্ত পৰিৱেশ আৰু সুন্দৰকৈ মালিকে নিজে চাৰ্ভ কৰিছে। মালিক হৈ যান দেই, নিজে চাৰ্ভ কৰিছে। ধুনীয়াকৈ ফেন চলিছে, কাৰেণ্টৰ ব্যৱস্থা কৰিছে আৰু ধুনীয়াকৈ সজাই পৰাই তোলাইছে। চব লাইট ক'ত দিছে, পাচিৰ তলত লাইট দিছে। ছাতি, ৰাষ্ট্ৰীয় পতাকা, যিখন ঘৰে ঘৰে পতাকা আছিলে সেইখন উৰাই থৈছিলে। বাঁহৰ টাবত ফুল, কাঠৰ টেবুল, কাঠৰ চকী, বাঁহৰ চকী, ধুনীয়া এটা পৰিৱেশ। বিল, এই বিলখনৰ এটা এটা জেগাত মাছো ধৰাৰ ব্যৱস্থা আছে। ইয়াত আপোনালোকে বহি পেলাই কটেজৰ এফালে বহি পেলাই মাছো ধৰিব পাৰিব। ইয়াত মানুহ বহি আছে দেখিছেনে, বিভিন্ন ঠাইৰ পৰা যিটো মানুহে, তলখন বাঁহৰ। মই নিৰামিষ ভাত খাইছিলোঁ ইয়াত, মই নিৰামিষ ভাতৰ কিছু দেখিছোঁ। ধুনীয়াকৈ কলপাত দিছে, কলপাত এটা চেণ্টেই বেলেগ। কলপাত হৈছে অসমীয়া